Hello everyone. Everyone. Mante hoda hai everyone বুলি কওঁ। Sorry এফলে। বোলে বহুত দিনৰ মন এইবোৰ কালি কাজল লৈছিলো। কালিও তোমাক বগা লাগিছিল আজি কলা লাগিছে। কালিও তুমি একদম পুৰা ধুনীয়া হৈছিলা মেকআপত। মেকআপত আছিলো আকৌ। আজি ধুনীয়া লগা নাই। ঘৰত আছিলো যে এতিয়া ভণ্টি আৰু মই টাউনলৈ যাওঁ। ভণ্টি আজি আমাৰ ঘৰত থাকিবলৈ যাব দুদিনমান থাকিব। আৰু বোলে মা শুই আছে টোপনি খতি মা ভাগৰ ভতিজীয়েকৰ ভতিজীহে হ'ব। ভতিজীৰ বিয়া আছিলে ন পুৰা মানে জেঠাইকৰ কষ্ট হ'ল। এতিয়া মা ৰেষ্ট কৰিছে। ভণ্টি আৰু মই যাম টাউনলৈ। তাৰপিছত ভণ্টি আছে মানে প্ৰমোশ্যন এটা আছে তো মই বহুত দিন তাইৰ লগত যোৱা নাই যে সেইকাৰণে যাওঁ তাইক মই ভিডিঅ' কৰি দিম। ব'লক বহুত দিন মানে ঘৰৰ পৰা টাউনলৈ যোৱা নাই আজি ঘৰৰ পৰা টাউনলৈ যাম। চলো বহুত দিনৰ মূৰত একদম গাড়ীখন আকৌ চলাম। দেখিছিলে লাষ্ট কেতিয়া চলাইছিলোঁ আৰু যাওঁ আৰু আজি অকণমান ওলাই ভণ্টিৰ লগত তো ব'লক আপোনালোককো লগত লৈ যাম। আৰু বহুতে বিহুৰ বিষয়ে সুধি আছিলে ৰাস্তাত যাওঁতে যাওঁতে বিহুৰ বিষয়ে কৈ যাম ব'লক। ৰাইজ এতিয়া আমি যাব ওলাইছোঁ শিৱসাগৰ টাউন। মানে মোৰ কাম এটা আছে তাইক লগত লৈ যাওঁ। পাছফালে কি বটল মানে কি চিটটো কি হৈছে চা মই এতিয়া দেখিছোঁ। কিমান দিনৰ মূৰত মানে আকৌ চলাইছোঁ নহয় গাড়ী। ময়ো বাৰু নচলাই থাকোঁ। ময়ো বাৰু গাড়ী নচলায়ে থাকোঁ। এই লগত বহুত দিনৰ মূৰত উঠিছোঁ আৰু এইফালে বিয়াৰ পেণ্ডেল ভাঙি নিলে বিয়া খতম। ভণ্টিয়ে চলোৱা গাড়ীত উঠিব ৰাইজ কি হ'ব মোৰ লগত উঠাসকলে গম পায় ন। মইতো কদাপি নুঠো। কি মইতো কেতিয়াও নুঠো। লাষ্ট দুদিনৰ আগত তোৰ ডেমো এটা চালোঁ গাড়ী চলোৱা সেইটো চাই মই বিৰাট ভাল লাগিলে মানে সেইটো কাৰণে মানে সেইবোৰ আপোনালোকে জানিব নালাগে বাৰু এইবোৰ বেগটো চাবিচোন দেই যাব বৈ সেই কাটি লৈ যায় লাগিলে ঘৰতকৈ গম পাম নালাগে যাব আৰাম যাব এইবোৰ ঘৰককৈ লৈ যাবগৈ লাগে চাই থাকিব নালাগে। অ'কে ৰাইজ বহুত দিনৰ মূৰত আমি গৈ লওঁ টাউনলৈ আৰু ভণ্টি আছে আমাৰ ঘৰত থাকিবলৈ যাব চ' সেইটো কাৰণে ভাল লাগি আছে। দুজনী এতিয়া কাম আছে তাই মানে বিজনেছৰ প্ৰমোশ্যন অলপ মই কৰি দিম তাৰ পৰা কিছু শ্বেয়াৰ মোকো দিব তাই। এতিয়া টাউন যাওঁ টাউনত গৈ কাম কেইটামান আছে বাটাৰ নান খাব ভণ্টি বাটাৰ নান ক'ৰটো পৰা খুৱাম মই খুৱাব লাগিব। কিমান দিন মতে হাতখন বিষাইছে মই সেইকাৰণে হ'ব টাউনত গৈ লগ পাম দিয়ক। হ'ব দিয়ক আকৌ পালোহি পাপাৰ ডিউটি জেগা। আমাৰ মানে কি হ'ল গাড়ীখন উলিয়াই থওঁ আমি ইয়াৰ পৰা স্কুটি লৈ যাওঁ হা সেইখন স্কুটি উলিয়াই লৈ আহে ভণ্টি আৰু গাড়ীখন ইয়াত পাৰ্কিং কৰি দিলোঁ। গাইজ আমি দুজনী এতিয়া আহিলোঁ শিৱসাগৰ ডমেষ্টিক। এতিয়া আমি কিবা এটা ভণ্টি কিবা এটা খুৱাব মানে মোৰ পইচা পাতিটো নাই তাই খুৱাব তো মই খাব আহিছোঁ এতিয়া বহুত দিনকে বাদ লাষ্ট ভণ্টি বাৰ্থডেতে আহা ইয়ালৈ। লাষ্ট বাৰ্থডেতে আহিছিলোঁ ইয়াত এইবছৰ নহয় তাৰ এবছৰ বাৰ্থডেটো জুন স্কাইত আছিলে তো তাৰপিছত আমি হেৰি কৰিম এতিয়া তিয়দাৰবোৰ দেখাম আপোনালোকে ৰাইজ। এইফালে আহি গ'ল আমাৰ জিৰা ৰাইচ বাটাৰ চিকেন এইফালে নান এইফালে আমাৰ মানুহ খোৱা মানুহ আৰু এইফালে মই ধুনীয়াকৈ খাওঁ বহুত দিনকে বহুত দিনৰ মূৰত এখন হ'ল মোৰ এখন ভণ্টিৰ এখন লেগ পিচটো তাই লৈ লৈছে। টেষ্টি ন গাইজ টাউনৰ পৰা আহিলোঁ এয়া বতাহতে উৰিয়ে গৈছেগৈ। এয়া ভণ্টিৰ পৰা বেগ ঠেগ লৈ লৈছে আমাৰ ঘৰলৈ যাবলৈ। এয়া মই আকৌ হেৰি টোপোলা বান্ধিছোঁ ফুলৰ মায়ে ফুল লৈ যাবলৈ কৈছে ভৰাই দিয়ে আৰু ফুল মাৰ ফুল মাৰ ফুলৰ গাৰ্ডেন এখন ইয়াৰ পুলি তেনেকুৱা পুলি এটা নিবলৈ কৈছিল এনেকুৱা এই বগাটোহে নাই আৰু দিছিলে নি এই আমাৰ ঘৰৰ অমিতা তাতো অমিতা ধেৰ আছে বাৰু সেয়া পূৰা টোপোলা বান্ধি লৈছোঁ দেই ঘৰলৈ লৈ মেলি যাওঁ আৰু বাই বাই। ঘৰৰ পৰা আহিলোঁ ৰাইজ আৰু ইয়াত চাওকচোন ইমান বেছি বৰষুণ আনিছে মানে বহুত ডাঙৰকৈ বৰষুণ আনিছে কিন্তু আমাৰ ভিতৰত থাকিলে টিঙৰ শব্দটো শুনিব নোৱাৰি যে সেইকাৰণে বাহিৰত আহি পূৰা বৰষুণৰ ফিল লৈ আছোঁ। এয়া চাওক ইমান ধুনীয়া লাগিছে নহয়
ভণ্টিও আছে আজি মানে মই ঘৰৰ পৰা অহা 2 দিন হৈ গ'ল ভিডিঅ' আজিহে বনাইছোঁ আজি মৰ্ণিং বনাইছোঁ আৰু বৰষুণ দেখি মানে ৰখিব পৰা নাই অকণমান একদম ডাইৰেক্ট তিতিয়ে দিলোঁ মানে এয়া চাওক দেখিলে ঘৰত চবৰ পৰা গালি খাম মনে মনে তিতি আছোঁহি মই গাইজ এয়া ভণ্টি খাই বৈ কলি হৈ গ'ল আমি এতিয়া ইয়াত ভিডিঅ' বনাম গাইজ মই একদম কাপোৰ চাপোৰ সলাই মেলি একদম আজৰি মানে পূৰা তিতিলোঁ চুলি তুলি পূৰা তিতি গ'ল মাথা ধোৱা নাছিলোঁ ধোৱা নিচিনা হৈ গ'ল আৰু ভণ্টি চাওক একো চুলিখিনি আঁচোৰা নাই আঁতৰচোন চুলি আঁচোৰা নাই গা ধুলো ক'ত গা ধুলো ৰাতিপুৱা শুই হাগিছোঁ তাৰপৰা গা দিছোঁ দুদে ঘৰত থাকিলে হাগি গা নুধুৱে ধুব লগা দেচোন দে হয় হাগিলে ন আকৌ গা ধুবলৈ কি হৈছে মই গা নকওঁ এতিয়া ভিডিঅ' বুলি মই নকওঁ কিছুমান কথা নহ'লে কৈ দিলোঁহেঁতেন মইতো ৰাইজ আগতেও গা ধুওঁ এতিয়াও গা ধুওঁ সদায় খৰ যাব বেছিকৈ গা ধুলে গা ধুওঁ কি লাগে আজি তুমিও বৰষুণত তিতিলা ময়ো বৰষুণত তিতিলোঁ কিন্তু তুমি কাৰ লগত তিতিলা মইতো ঘৰত তিতিছোঁ ন ভণ্টিৰ লগত মই বৰপুখুৰী পাৰৰ ওচৰত ৰখি আছিলোঁ ফুচকা খাই আৰু অকণ ভিতৰলৈ সোমোৱাই দিয়া ফুচকা খাই ৰখি থাকোঁতে আহিলে ছোৱালীজনী আগৰ মানে আৰু অকণ তুমি গৈ থাকা তেলে বাহিৰলৈ তেতিয়াহ'লে মই ইমানটো সোমাই যাম নেকি তাৰপিছত তুমি তিতিলা কেনেকৈ মই ফুচকা খালা নে তিতিলা কেনেকৈ তুমি তাৰপাছত তাই ক'লে হেৰি নহয় এই হেৰিখন যে মই সুধিছোঁ তুমি তিতিলা কেনেকৈ ইমান ডিটেইলত মই সুধিবলৈ ধৈৰ্য নাই তাইৰ লগত খোজকাঢ়ি গৈ থাকোঁতে মই তিতিলোঁ সঁচাকৈ নেকি এইখনৰ আগটোৱেই নাই দেখিছে ষ্ট্ৰিট কৰিছে মোক আজি কাজল ফেশ্বনৰ আন কেইযোৰমান খুব ধুনীয়া মেখেলা চাদৰ লৈ আনিছোঁ এইযোৰটো মই নিজে পিন্ধি আছোঁ বাকী কেইযোৰ ৱেৰ কৰি দেখাম যিযোৰে ভাল লাগে স্ক্ৰীনশ্বট দিম DM কৰিম যিহেতু মোৰ অনলাইন ষ্ট'ৰখনৰ কথা সকলোৱে গম পাইছে ভিডিঅ'ৰ মাজতে তাৰে অকণমান এড দি দিছোঁ বুলিয়ে কৈছোঁ বাৰু আপোনালোকে হয়তো আমনি পাবও পাৰে ভণ্টিও যিহেতু আহিছিল তাই আৰু মই কেইযোৰমান কাপোৰ পিন্ধি আপোনালোকক দেখালোঁ ইয়াত ভিডিঅ'ত থকা প্ৰায় কেইযোৰ কাপোৰে পিছে চ'ল্ড আউট হৈ গৈছে যদি আপোনালোকেও মোৰ নতুন ষ্ট'ৰখনৰ পৰা কাপোৰ ল'ব বিচাৰে তেতিয়াহ'লে মই নাম্বাৰটো দি দিছোঁ স্ক্ৰীনত তাতে DM কৰিলে আপোনালোকে কাপোৰ অৰ্ডাৰ কৰিব পাৰিব অল ইণ্ডিয়া ডেলিভাৰী হয় ভাল লাগিলে অৰ্ডাৰ কৰিব দেই গাইজ মানে আজি ভণ্টি গাঁও পুৰণা ঘৰলৈ লৈ আনিছোঁ ইয়াৰ গাড়ীখন তাতে থৈ আহিছোঁ পুৰণা ঘৰলৈ গৈ আছোঁ এতিয়া ভণ্টি মানে আগতে আহি পোৱা নাই ন আমাৰ বাহঁতৰ পুৰণা ঘৰ আমাৰ পুৰণা ঘৰ চোৰণা ঘৰ নাই আকৌ দেই আমাৰ নাই দেখাইছোঁ এতিয়া মোৰ পুৰণা ঘৰ মানে দুফালে দুখন পথাৰ মাজেদি এতিয়া ৰাস্তা আগলৈ আছে মোৰ মিনি ব্লগত দেখিছে লং ভিডিঅ' আজি প্ৰথম মানে মই কৰিছোঁ ইয়ালৈ মই যে হাৱাই চেণ্ডেল পিন্ধি গুচি আহিলোঁ ৰাইজ মানে কি ক'ব আৰু বলক ভণ্টি ঘৰত থৈ মেলি আহিলোঁগৈ ভিডিঅ' নকৰিলোঁ মোৰ মানে ঘৰলৈ গ'লে একদম পাহৰি থাকোঁ ভিডিঅ' কৰাৰ কথা একদম মনলৈ নাহে কৰা নহ'ল গাড়ীখন ঘৰত দি থৈ আহিলোঁ গাড়ীখন দেখি নাথাকিলে যিহেতু পাপাৰ অকণমান মনটো বেয়া লাগি থাকে গাড়ী চাড়ী দি পিনে মই আহি গ'লোঁ বাকী বিয়াৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁৱে মামাৰ ছোৱালীৰ বিয়া আছিলে বিয়া হৈ গ'ল বিয়া খালোঁ ঘৰত এৰাতি থাকিও আহিলোঁ আকৌ বিহুত যাম বিহু আহি পালেহি এইটো ভিডিঅ' চাওকচোন কেতিয়াই কৰা ভণ্টি আহিলে ইয়াত 3 days মোৰ লগত থাকিলে কিন্তু মই একদিনো ভিডিঅ' নকৰিলোঁ মই ইমান বেছি এলেহুৱা হৈ গৈছোঁ কি ক'ম মানে বাৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰিব ভিডিঅ'টো গপককৈ দেখিছে ঘৰত মাৰ লগত ষ্টাৰ্ট কৰি দিলোঁ মই ভিডিঅ' নবনাওঁ বুলিয়ে কৈছিলোঁ মায়ে ক'লে তই ভিডিঅ'জটো কিয় নকৰ বোলে তোক তাতে দেখি থাকোঁ সদায় হয়ো বাৰু কথাটো
বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ আৰু মোৰ নতুন ষ্ট'ৰখনৰ একাউণ্টটো বাৰু আপোনালোকে ফ'ল' কৰিছেনে কমেণ্ট কৰিবচোন মই এটা লিংক দি দিম মোৰ তাতে বহুত ধুনীয়া কাপোৰৰ কালেকশ্যন আনিছোঁ আপোনালোকে কাপোৰবিলাক গৈ চাবগৈ পাৰিব যদি ভাল লাগে DM কৰিব পাৰিব অল ইণ্ডিয়া ডেলিভাৰী হয় আৰু সেয়ে বিহুৰ প্ৰিপাৰেশ্যন কাৰ কেনেকুৱাকৈ হৈছে জনাব আৰু বহুতে সুধি আছিলে কিবা কিবি কথা নেক্সট ভিডিঅ'ত কেতিয়াবা ক'ম আৰু আজিলৈ আহিছোঁ এতিয়া সময় বহুত হ'ল কাইলৈ এফালে যাব লগাও আছে মই শুই যাওঁ আপোনালোকক শুই যাওঁ গুড নাইট লাভ ইউ অল বাই বাই